हेलो एभ्रिवान কি খবৰ আপোনালোকৰ নিশ্চয় ভালেই আছে সাগে আৰু আমাৰো ভালেই বাৰু আপোনালোকৰ মৰমৰ আশীৰ্বাদত এতিয়া গৰমতে ফেনৰ তলত বহি আছো আৰু আকৌ এটা নতুন ভিডিঅ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিঅটোৰ টপিকটো হৈছে আমাৰ গাঁৱত আজি খানা পাতিছে এই দুদিন হকাম আছিল আপোনালোকক নেদেখালো কিন্তু শৰ্ট ভিডিঅ হিচাপে মই দি আছো বাৰু ফেসবুকত আপোনালোকে ভিজিট কৰিব পাৰে ৰাজকুমাৰী মনালিসা বুলি আছে মোৰ ফেসবুকটো চাবচোন আৰু যাম আৰু তাকে দেখাম আপোনালোকক গাঁৱৰ মানুহখিনি দেখাম আৰু খানাত দেখাম আৰু ভাল লাগে এনেদৰে যদি গাঁৱৰ সকলো ৰাইজ মিলি পেলাই খানা খোৱা যায় মানে খানা বহুত দিনৰ মূৰত খাব পায় আসলতে এনেকৈ সদায় খোৱাটো নহয় ভাল লাগে খাই আৰু আজি কিন্তু ৰ'দটো তামাম দিছে এইকেইদিন মানে সদায় ৰ'দ দিয়ে আছে বাৰু আজিও বেছিকৈ দিছে এতিয়া মানে এনেকুৱা গৰম উঠিছে বাহিৰলৈ যাব নোৱাৰি বাহিৰত কিবা এটা কাম কৰিব নোৱাৰি কাপোৰ কানি মেলিব নোৱাৰোঁ কাপোৰ চপাব নোৱাৰোঁ এনেকুৱা অৱস্থা হৈ আছে এতিয়া বাহিৰত যাব পৰা নাই ভিতৰতে বহি আছোঁ গৰমত এইফালে ঘামিও আছোঁ চাওকচোন এইফালে দেখিছেনে ঘামিও আছোঁ এতিয়া মানে ফেনৰ তলতে বহি আছোঁ উপায় নাই আৰু এনেকুৱা অৱস্থা হৈছে তাকে এতিয়া কালি কি কৰিছিলোঁ ভাত কেইটামানত পানী দি থৈ দিছিলোঁ যি গৰম ভাত খাবলৈ মন নাযায় মিষ্টাৰে খাই বৈ গ'ল বাৰু 8টা বজাতে ডিউটিলৈ গ'ল 12টা বজাত আহিব আৰু তেওঁ তাৰপিছত যাম গাঁৱলৈ আৰু এতিয়া মই ভাত খাম পইতা ভাত কোনে কোনে খায় জনাবচোন মানে ভাল পায় আৰু খাই জনাবচোন মই কিন্তু বহুতেই ভাল পাওঁ খাই কিন্তু এদিন পইতা ভাত মানে থৈ দিছিলোঁ ৰাতিপুৱা পিছদিনাখন তামাম বৰষুণ সেইকাৰণে খাবলৈ ভাল নালাগিলে কিন্তু আজি মজা লাগিব খাই যিহেতু বতৰটো বহুত গৰম সেইকাৰণে আৰু এতিয়া ভাতকেইটা খাই লওঁ তাৰপিছত আপোনালোকক দেখাম ভিডিঅ'টো এতিয়া ঘৰত কৰি নাথাকোঁ আৰু তাৰ ওলাওঁতে দেখাম বাৰু গাঁৱলৈ গ'লে দেখাম তেনে চাই থাকক আৰু ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আৰু পানী দিয়া ভাত খাবলৈ ওলাইছোঁ এতিয়া চাওকচোন পানী দিয়া ভাতত জুতি কি লৈছোঁ এফালে পিঁয়াজটো লাগিবই কম্পালচৰি পানী দিয়া ভাতত আৰু কেঁচা বুট লৈছোঁ এফালে ৰঙালাও চব্জিকণ আচলতে মই যোৱা কালিয়ে বনাইছিলোঁ যিকণ আছিলে এতিয়া লৈ লৈছোঁ আৰু নেমু চেপি লৈছোঁ দেই কোনে কোনে এনেদৰে পইতা ভাতত নেমু চেপি খাই ভাল পায় জনাবচোন মই কিন্তু ভাল পাওঁ এতিয়া ওলালোঁ ভোজ খাবলৈ হাতত পাতি বিচনী ৰুমাল গৰম বেছি যায় সেইকাৰণে বিচনীখন লৈছোঁ আৰু চুলি বান্ধিছোঁ দিছে নাই একদম মানে আৰু বহুত গৰম দেই বহুত গৰম এতিয়া তলা মাৰি আছে এতিয়া গৈ থাকোঁ আৰু এই তলা মাৰাৰ পিছত এনেকৈ চাই যে কিয় বাৰু আপোনালোকে চায়নে এতিয়া বলক গৈ থাকোঁ ক'ত আহিলা আজিকালি পোৱালি কোনে খায় ইমান গৰমত খাবলৈ বহিছে চাওক তাকে ৰঙালাও ভাজি কিন্তু এটা কথা এনেদৰে সকলো মিলিজুলি এসাঁজ খালে বাৰু ভালেই লাগে লাগিলে গৰমেই হওক বা ঠাণ্ডাই হওক কোনো কথা নাই খাবলৈ পালে ভাল লাগে বহুত দিনৰ মূৰত খোৱা হয় যিহেতু আৰু বিচি সকলোৱে বিচনী হাতত লৈ এনেদৰে ভোজ খাই আছোঁ আৰু মানে কি ক'ম কোনদিনা খাব পাৰোঁ আৰু ঠিক নাই না 1 বছৰলৈ আমাৰ মিষ্টাৰহঁতে খালে বাৰু এইফালে ছাগলী পোৱালিটোও খাবলৈ আহিছে দেখিছে আচলতে সকলোতে সেইটোৱে নিয়ম যে জেণ্টছসকলক আগতীয়াকৈ দিয়ে মানে ভকতসকলক আৰু পুৰুষসকলক মানে আৰু মহিলাসকল পিছত বহে এতিয়া আৰু খাই লওঁ আৰু এইফালে চাওক আমাৰ ভোজ খোৱাৰ পিছত একেলগে সকলোৱে মিলি পেলাই বাচন বৰ্তনখিনি ধুৱে ৰাজহুৱা বাচনখিনি এয়া কল মাৰি আছে এজনীয়ে মাজি আছে এজনীয়ে ধুই আছে এজনীয়ে এনেদৰে একতাটো থাকিলে ভাল লাগে সকলো গাঁৱতে আছে চাগে আমাৰ গাঁৱতো আছে বাৰু একতা আৰু সকলোৱে মিলিজুলি এনেদৰে গোটেই ৰাজহুৱা বাচনখিনি ধুই পখালি মানে শেষ কৰে আৰু
ইয়াত মই চাহ বনাই আছোঁ চাহ কিমান সুন্দৰকৈ উতলি আছে চাওক আৰু চাহপাতকেইটা দি পেলাই যদি অকণমান উতলাই নলওঁ চাহপাতৰ যিটো সোৱাদ সেই সোৱাদটোৱে নুঠে আৰু এইফালে কুলাৰটো লগাই লৈছোঁ ইমানেই গৰম কি ক'ম আৰু অৱস্থা কাহিল হৈ গৈছেগৈ আজি দিনটোত এতিয়ালৈকে দেই চাওক এতিয়া মই ফেনৰ তলৰ পৰা আহিছোঁ কাৰণে অকণমান ভালে আছোঁ মুখখন নহ'লে চাবলৈ মানে সন্ধি নাইকিয়া হৈ যায় এনেকুৱা গৰম কৈছোঁ আৰু দেই সূৰ্য দেৱতাই কিনো কৰিছে ঠিক নাই আৰু এইকেইদিন একে দহি পেলাইছে আৰু মানুহবিলাকক দেই বাপৰে ইমান গৰম চাহ খাবলৈ মন নাযায় কিন্তু কি ক'ম দিনটোৰ মানে ভাগৰখিনি চাহ কাপেহে মাৰিব পাৰিব খাই লওঁ চাহকণ গুড মৰ্ণিং এভৰিৱান আজি পাইছা আজি যাম আমি নন্দক বেজি দিবলৈ দেই চাইড এটাত চাওক আৰু গোটেই চাইডতে থৈ দিছোঁ তাৰ এডাল নতুন ডিঙিৰ চেইন আনিছিলোঁ সিহঁতৰ যিডাল ফিটা সেইডাল মই চেইন বুলি কৈছোঁ আৰু এতিয়া ফিটাডাল আনিবলৈ গৈছে ফিটাডাল তাক লগাই দিম মানে আগৰ ফিটাডাল সৰু হ'ল এতিয়া তাক ডাঙৰ ফিটাডাল লগাই দিম তাকে আপোনালোকক দেখাওঁ সি কি কৰে পাইছে এইটোত চাওক এই যিটো চাইছিলে প্ৰথমতে তাৰ ওপৰটোত চাওক এইফালে আছে চেইনডাল পোৱাই নাই অঁ তাত চাওক দেখিছে লগাবলৈ নিদিয়ে সি বদমাছ চাইছোঁ মই চাই বেটা ৰ ফুটা কৰিব লাগিব থৈ দিয়া আগদালে থাকক এতিয়া লাগে তাকেইডাল নন্দু ক'লৈ আহিছ বেজি ল'বলৈ অ' বেটা তই বেজি ল'বলৈ আহিছ ফূৰ্তি শুই আহিছে এচি তলত মানে এচি দি দিছোঁ তলেৰে আহা আৰু এইফালে ওপৰত এচি তাৰ হাৱা লাগি আছে জেগাত সেইটো ওপৰে তলে লগাই এচি দি দিছোঁ আৰু একদম ধুনীয়াকৈ শুই আছে তামাম টোপনি মানে এনেকুৱা আচলতে আমি তাক ভাটি পেলাই নিছিলোঁ বেজীটো দিয়াবলৈ কিন্তু কি ক'ম বেজী বোলে দিনত নিদিয়ে মানে বহুত গৰম হৈ আছে যে সেইকাৰণে সিহঁতৰ কাৰণে অপকাৰ হ'ব তেওঁ ক'লে যে একদম সন্ধিয়া দিম মানে ৰাতি হোৱা টাইমত দিম 8:30 বজাত আহিছে আৰু তাক বেজীটো দি দিলে সি গমেই নাপালে চাওকচোন